গাইজ ওয়েলকাম বেক টু এডুকেশ্যন নন আপোনাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি উৰুকা বুলি বিশেষ এটা কাম কৰিবলৈ যাম, তো চাই থাকক ভিডিঅ'টো। আজি যিহেতু উৰুকা, তো উৰুকা স্পেচিয়েল কিবা এটা কৰিম বুলি ভাবিছোঁ। কি স্পেচিয়েল কৰিম শুনি লওক। আজি এজনী আইতাজনী অকলশৰীয়া, মানে অকলে থাকে এখন ঘৰত। তো তেওঁ বহুত দুখীয়া, তো তেওঁ কিবাকৈ চলি আছে আৰু। তো তেওঁৰ মানে জীয়াহঁতে হেৰি কৰে, সহায় কৰে অলপ, তথাপি তেওঁক অলপমান কিবা দিবলৈ চেষ্টা কৰিম। চ' চাই থাকক ভিডিঅ'টো। তো গাইজ বজাৰত যাই আছোঁ আমি এতিয়া বজাৰ কৰিবলৈ, তো চাই থাকক ভিডিঅ'টো। বজাৰ আহি পালোঁ, বিজেলি বজাৰ, তো চাই থাকক। তো গাইজ আমি মাছ মাংসটো লৈ ল'লোঁ। তো এতিয়া এই আলু লৈ আছে, আলু পিঁয়াজ লৈ আছে। গাইজ আমি মাছ মাংস আলু পিঁয়াজ লৈ ল'লোঁ। তো এতিয়া চব্জি কিনিব যাই আছোঁ। আমি ঘৰ আহি পালোঁ, আহি কিনে আইতাটোৰ কাৰণে আমি ল'ম বুলি যি কৈছিলোঁ সেইখিনি ল'লোঁ। এয়া লৈছোঁ আমি গাজৰ, বিন আৰু বিলাহী, আৰু ইয়াতে মাছ আছে, আৰু ইয়াতে মাংস আধা কিলো, আৰু ইয়াতে আলু পিঁয়াজ, আৰু বাকী ফুলকবি, বন্ধাকবি, বেঙেনা আৰু চাউল, এইখিনি দিম বুলি ভাবিছোঁ। চ' চাই থাকক ভিডিঅ'টো। গাইজ আমি যাই আছোঁ বস্তু চস্তু লৈ কিনে দিবলৈ, আৰু বেছি দূৰ নহয়, সেইকাৰণে খোজকাঢ়ি গৈছোঁ। চ' চাই থাকক ভিডিঅ'টো। ত' গাইজ আমি আহি পালোঁ, সেইটো আইতাহঁতৰ ঘৰ, এইটো দেখিছেনে আপোনালোকে। আইতাটোক যাই আছোঁ ল'বক লাগি, দিবক লাগি, নামিলোঁ। আইতাই লৈ যাই আছে ঘৰৰ বস্তুখিনি, তো চাই থাকক। গাইজ চাই থাকক ভিডিঅ'টো, আইতাৰ এইটো ঘৰ। তো গাইজ আমি বস্তুখিনি দি ল'লোঁ, দি লৈ কিনে আইতা বহুত হেপী হৈছে। চ' বহুত সুখী, তেওঁ উৰুকা বুলি যে এইখিনি সাহাৰ্য পাইছে। চ' আইতাৰ পৰা আমি বহুত মৰম পালোঁ। আইতাৰ বহুত ভাল লাগিছে যে আপোনালোকেও আহি সহায় কৰক আইতাজনীক। চ' আমি আছোঁ, আইতাই বোলে আমাক এতিয়া চাহ খুৱাব, চাহ নোখোৱাকৈ মানে যাব নিদিয়ে। চ' আইতাই চাহ কৰি আছে, চ' বাকী আছে ইয়াতে। তো চাই থাকক ভিডিঅ'টো। আইতাই আমাক মৰমতে চাহ দিছে, সেইটো আইতা। তো চাই থাকক আইতাৰ এই মৰম আমাৰ প্ৰতি, পিঠা লাড়ু দি চাহ দিছে আমাক। চাহত ধৰিছে একেইটাই। ভাল লাগছে না আপনার? ভাল লাগছে, আমার গাঁৱৰে চলি উৰুকা বুলি। আৰু 8 বছৰ মই নাছিলো, দৰঙত ভনী এটা আছে কলেগাঁৱত, তাতে বিহু খাইছো। 8 বছৰ মানুহ না, আগতো মানুহ আছিল। আপনি এটা কৈ দিয়ক যে আমাক যদি মোৰ বাপ মোৰ খাৱা নাই না, তোৰা মোৰ বেটা আছো আমি গাইজ আমি বস্তুখিনি দি আইতাক চাহ তাহ খাই, আইতা চাহ খোৱালাক। চ' আমি চাহ তাহ খাই বস্তু চস্তু দি আহিলোঁ, আহি কিনে এতিয়া ঘৰলৈ যাই আছোঁ। চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই, এয়াই আছিল আজিৰ ভিডিঅ'টো। আৰু মৰম দিব আপোনালোকে, আৰু যাতে আমি সহায় কৰিব পাৰোঁ আৰু বেলেগ মানুহক। চ' আপোনালোকেও যাব সহায় কৰিব এনেকৈ। চ' বাই।